বিপিআর অঞ্চলত আজিৰ দিনত ইউপিপিএল তো বিজেপিৰ লগত এলায়েন্সত আছে আৰু তাতকে আজিৰ দিনত বেছিভাৱে বিপিএফে বিজেপিৰ লগত সক্ৰিয় হৈছে। তাৰমানে আজিৰ দিনত বিপিএফ আৰু ইউপিপিএল দুটা পাৰ্টিয়ে আজিৰ দিনত বিজেপিৰ হাতত সাৰেণ্ডাৰ কৰিছে। সেইকাৰণে বিজেপি ইউপিপিএল আৰু বিপিএফ তিনিটা দলে আজিৰ দিনত এটা এনেকুৱা পৰ্যায়ত পাইছে তিনিটা দলে ৰাইজৰ পৰা দূৰত গুচি গৈছে। সেইকাৰণে ৰাইজে এইবেলি বিকল্প হিচাপে কংগ্ৰেছৰ পিনে ঢাল খাইছে আৰু কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে সকলোৰে লগত আলোচনাৰ মাজেৰে যথেষ্টভাৱে সাংগঠনিক শক্তি বৃদ্ধি কৰি নিৰ্বাচনত জয়ী হোৱাৰ কৌশল ৰচনা কৰিছোঁ আমি আৰু ইয়াত আমি নিশ্চিতভাৱে সফল হ'ম। এই বিপিআৰৰ নিৰ্বাচন হ'ব অথবা 1-1.5 মাহ পিছত। আমাৰ বেলেগ দলৰ লেখীয়াকৈ কংগ্ৰেছ দলৰ আমি সাংগঠনিকভাৱে কেনেকৈ শক্তিশালী হ'ব পাৰোঁ তাৰ ওপৰত আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ চাহাবে গুৰুত্ব আৰোপ কৰিছে আৰু সেই হিচাপত প্ৰতিটো MCLA সমষ্টিত আৰু প্ৰতিটো ব্লক লেভেলত আমাৰ কংগ্ৰেছৰ কিছুমান সন্মানীয় অবজাৰভাৰ ইয়াত প্ৰেৰণ কৰিছে আৰু অবজাৰভাৰবিলাকে অঞ্চলবিলাক পৰিদৰ্শন কৰি আছে আৰু কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে কেনেকৈ কাম কৰি আছে আৰু কেনেকৈ আমি সাংগঠনিকভাৱে সেই অঞ্চলত আমি সাংগঠনিক শক্তি বৃদ্ধি কৰিব পাৰোঁ তাৰ ওপৰত আমি জোৰ দিছোঁ। সেই হিচাপত কাম চলি আছে আৰু আজিৰ দিনত ব্লক পৰ্যায়ত ফকৰাগ্ৰাম ব্লক কংগ্ৰেছৰ উদ্যোগত আজি এখন সভা আৰু এইখন সভাত মণ্ডল আৰু বুথ কংগ্ৰেছৰ কৰ্মকৰ্তাসকলক লৈ আলোচনা চলি আছে আৰু এইখন সভা এতিয়ালৈকে আপোনালোকে জানে চাইছে চলিয়ে আছে আৰু আমি চেষ্টা কৰিছোঁ প্ৰতিটো অঞ্চলত কংগ্ৰেছৰ মেছেজটো যাব লাগে। গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছে আজিৰ দিনত শক্তিশালীভাৱে মানে ফিল্ডত কাম কৰি আছে আৰু আমি এটা টাৰ্গেট লৈছোঁ এইবেলি আমি বিপিআৰ দখল কৰিম। আমি ইয়াত যিখিনি সিট আমি পাব লাগে যিখিনি পালে আমি চৰকাৰ গঠন কৰিব পাৰিম ইয়াত বিপিআৰ লোকাল বডি গঠন কৰিব পাৰিম তেনেকুৱা আমি সম্ভাৱনা আজিৰ দিনত চাইছোঁ আৰু সেইখিনি হয়তোবা আমি পাম বুলি আশা ৰাখিছোঁ আৰু আমাৰ গ্ৰাছৰুটৰ কৰ্মকৰ্তাসকলে তেনেকুৱা সঁহাৰি দিছে আৰু তেনেকুৱা এটা ৰিপৰ্টৰ কৰিছে। তাৰ কাৰণে আমি সকলোৱে উজ্জীৱিত হৈছোঁ। আমাৰ জিলা কংগ্ৰেছ আমাৰ ব্লক কংগ্ৰেছ আমাৰ মণ্ডল কংগ্ৰেছ আমাৰ বুথ কংগ্ৰেছ আমাৰ মহিলা কংগ্ৰেছ সেৱা দল NSUI সকলোৱে আজিৰ দিনত সষ্টম হৈ কামত নামিছে। আপোনালোকে জানে যোৱা দিনবোৰত আমি ইয়াত অথবা যথেষ্ট দুৰ্বলসকলে ফিল হোৱা বুলি কৈছিলে আৰু আমাৰ কৰ্মকৰ্তাসকলে কিমান উজ্জীৱিত নাছিলে কিন্তু ৰাহুল গান্ধী ছাৰৰ নেতৃত্বত আজিৰ দিনত গৌৰৱ গগৈৰ নেতৃত্বত অসমত এটা সকলোৰে মনত এটা আশাৰ সঞ্চাৰ হৈছে যি আশাই সকলোৱে ভাবিছে আমাৰ বিপিআৰখন আমি দখল কৰিব পাৰিম আৰু তাৰ পিছে পিছে আমাৰ 26ৰ নিৰ্বাচনত কংগ্ৰেছৰ যি ইণ্ডিয়া এলায়েন্স আছে ইণ্ডিয়া এলায়েন্সৰ নেতৃত্বত অসমত এখন চৰকাৰ হ'ব আৰু যি বিজেপি চৰকাৰে আজি দিল্লীত 11 বছৰৰ পৰা উন্নয়নৰ যিবিলাক প্ৰতিশ্ৰুতি দাঙি ধৰিছিলে সেইবিলাক এটাও পালন নকৰিলে আৰু অসমতো প্ৰায় 9.5 years ইয়াত চৰকাৰখনে যিবিলাক কথা দিছিলে একো কাম নকৰিলে আৰু প্ৰতিটো বুথতে অসীম সমস্যা আজিৰ দিনত ৰৈ গৈছে। অকল সিন্ডিকেটৰ মাজেৰে এইখন চৰকাৰ চলিছে আৰু মন্ত্ৰী কেবিনেট বলতে মাত্ৰ মই ভাবোঁ 3জন মন্ত্ৰী আৰু চিফ মিনিষ্টাৰ ইয়াত আছে বাকী MLA বিধায়ক যিসকল আছে এলায়েন্স পাৰ্টি যিবিলাক আছে এলায়েন্সৰ বিধায়ক আছে ইহঁতৰ তেনেকুৱা এইখন চৰকাৰত যে কিবা কাম আছে বুলি আমি নাভাবোঁ। মই এজন বিধায়ক হিচাপে যেনে ধৰণে মই নিৰীক্ষণ কৰিছোঁ তো অতএব ৰাইজে আজিৰ দিনত এইখন বিজেপি চৰকাৰক ভাল পোৱা নাই আৰু এইখন বিজেপি চৰকাৰক বিদায় দিব বিচাৰিছে আৰু এই অসমৰ এই মানে আমাৰ ফকৰাগ্ৰাম ব্লক কংগ্ৰেছৰ অধীনত 14টা মণ্ডলৰ সভাপতি বুথ সভাপতি আৰু মহিলাৰ সভাপতি এইবিলাকক মাতিছে। এওঁসকলক মাতি আজি ইয়াতে এটা প্ৰশিক্ষণ শিবিৰ কেনেকৈ কৰি আমি মানুহৰ ওচৰত ভোট কৰিম কেনেকৈ কৰি মানুহক ভোট আমি বিচাৰিম এই কথাবিলাক আলোচনা কৰা হ'ল। এই বিষয়ে আমি আলোচনা কৰিম। এতিয়ালৈতো সিদ্ধান্ত লোৱা নাই এইটো আমাৰ প্ৰেচিডেণ্টে জানিব কিমানত দিয়ে আমি নাজানো তেওঁলোকে এতিয়ালৈ প্ৰকাশ কৰা নাই কিমান সিটত দিব এইটো এতিয়াও স্পষ্ট হোৱা নাই। হয় মোক পৰ্যবেক্ষক হিচাপে ইয়াত দিছে মই কাম কৰি আছোঁ মই যিখিনি দেখা পাইছোঁ ভাল দেখা পাইছোঁ ৰাইজৰ সঁহাৰি আছে। মই আশা কৰোঁ ফকৰাগ্ৰাম যিটো MCLA ফকৰাগ্ৰাম যিটো MCLA এইটো নিশ্চয় কংগ্ৰেছে পাব যদি ভাল কৰি আমি খাটোৱা আমাৰ নিৰ্ভৰ কৰিব আমাৰ খাটনিৰ ওপৰত আমি ৰাইজৰ ওচৰত যাব লাগিব। ৰাইজৰ নতুন কৰি কংগ্ৰেছটো ইয়াতে গঢ় লৈছে খুব ভাল লাগিছে চবে তৎপৰতাৰে আহিছে।